কাৰ্যালয়ত অল পোলিং ষ্টেচন লুম্বাজং কাৰ্যকৰ্মীৰ এখনি সভা অনুষ্ঠিত হৈছে। বুকাজানৰ মহকুমা খটখটি আৰক্ষী বাহিনী আৰু স্থানীয় বাসিন্দাৰ সহযোগত লাহৰিজানৰ এটা হোটেলত তালাচী চলাই হাতে লোতে ধৰা পৰে এই ব্যৱসায়ী চক্ৰ। কাৰ্বি আংলং স্বাস্থ্য পৰিষদৰ 25 নং মিলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কয়লামাটি সমষ্টিত সোমবাৰে কচমলাংছত কয়লামাটি ডেভেলপমেণ্ট কমিটিৰ এখনি সভা অনুষ্ঠিত হৈ যায়। লুম্বাজং পৰিষদীয় সমষ্টিৰ সংলাংছ পুলিং ষ্টেচনৰ অন্তৰ্গত সিংকিছো আৰু জনকিছো এই দুয়োখন গাঁৱত নেশ্যনেল পিপল পাৰ্টি চমুকৈ NPPৰ ভোট ভিক্ষা সভা অনুষ্ঠিত হৈ যায়। মঙলবাৰে ত্ৰিপুস্থিত কাৰ্বি ছাত্ৰ সন্থাৰ কাৰ্যালয়ত SYZ KYAP আদি বিভিন্ন দল সংগঠনে একত্ৰিত হৈ এক সংবাদমেল আয়োজিত কৰে। মিলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বৰজানৰ উপমুখ্যমন্ত্ৰী গাঁৱৰ নিবাসী প্ৰয়াত ৰবীন কবিৰ পৰিয়ালক কিছু ধনেৰে সহায়ৰ হাত আগবঢ়ায় বিজেপিৰ দলে। নমস্কাৰ, আজিৰ প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই মঞ্জুৰ ৰংপিতি। আজি কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কাৰ্যালয়ত অল পোলিং ষ্টেচন লুম্বাজং কাৰ্যকৰ্মীৰ এখনি সভা অনুষ্ঠিত হৈ যায়। ত্ৰিপুস্থিত কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কাৰ্যালয়ত মঙলবাৰে অল পোলিং ষ্টেচন লুম্বাজং পৰিষদীয় সমষ্টিৰ কাৰ্যকৰ্মীয়ে এখনি সভা অনুষ্ঠিত কৰে। উল্লেখযোগ্য যে আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছক সম্পূৰ্ণভাৱে জয়যুক্ত কৰাক লৈ উক্ত সভাটি অনুষ্ঠিত কৰা হয়। Nilutum Karbi Anglong Youth Congress pen isi ningi pungda mala hello kedam tangan ningkan hot council session lo anda alang litum dispur pen alonang pale je article 244 alam chithan pan longle pu sita alang litum puthot song atumhan pangrum pen Denggaulong alang litum risim bajurung pen article 244 nangman pipo pusi Rajnath Singh aphat ho central ban hang maladak dengo aklamong manglo sita Holodanang ro phike article 244 Amit Shah kaningje thangta wei alangli kaning taka mangala pahla je nangli tum aphan special development package pu alangli kaning taka nile tum ke youth congress mate congress atum mangai tum development package khali nile tum ke akemang manga article 244 hello alangli tum মহকুমা খটখটি আৰক্ষী বাহিনী আৰু স্থানীয় বাসিন্দাৰ সহযোগত লাহৰিজানৰ এটা হোটেলত তালাচী চলাই হাতে লোতে ধৰা পৰে এই ব্যৱসায়ী চক্ৰ। কাৰ্বি আংলঙৰ লাহৰিজান স্থিত হেপী কাৰ ছাৰ্ভিচ চেণ্টাৰৰ কাষতে লাগি থকা এখন হোটেলত দীৰ্ঘদিন ধৰি চলি আহিছিল এই ব্যৱসায়ী চক্ৰ। দীৰ্ঘদিন ধৰি চলি অহা এইখন হোটেলত এটা খবৰৰ ভিত্তিত সোমবাৰে বুকাজান মহকুমাৰ খটখটি আৰক্ষী বাহিনীৰ এটা বৃহৎ দলে আৰু স্থানীয় বাসিন্দাৰ সহযোগত হোটেলখনত তালাচী চলাই হাতে লোতে ধৰা পৰে এই ব্যৱসায়ী চক্ৰ। গ্ৰেপ্তাৰ 5 যুৱতীসহ এজন যুৱক। কাৰ্বি আংলং স্বাস্থ্য পৰিষদৰ 25 নং মিলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কয়লামাটি সমষ্টিত সোমবাৰে কচমলাংছত কয়লামাটি ডেভেলপমেণ্ট কমিটিৰ এখনি সভা অনুষ্ঠিত হৈ যায়। কাৰ্বি আংলং স্বাস্থ্য পৰিষদৰ 25 নং মিলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কয়লামাটি সমষ্টিত সোমবাৰে কচমলাংছত কয়লামাটি ডেভেলপমেণ্ট কমিটিৰ এখনি সভা অনুষ্ঠিত হৈ যায়। কয়লামাটি ডেভেলপমেণ্ট কমিটিৰ সম্পাদক মদন কাঠাৰে আধৰা সোমবাৰৰ উক্ত সভাত মুখ্য অতিথি হিচাপে KFA সভাপতি অবিনাশ ৰংহাং, নীলিপ KFA হেড ব্ৰাঞ্চ সভাপতি বিক্ৰম টকবি, সুজিত টিমু, বিলিচন তেৰাং, গাঁওবুঢ়া সিং ৰংপি, জালিৰাম ৰংহাং, ৰাম কাঠাৰ উপস্থিত থাকে। উল্লেখযোগ্য যে দৰিদ্ৰ শ্ৰেণীৰ লোকসকলে কৃষিৰ ওপৰত জীৱন নিৰ্বাহ কৰি আহিছে। এনেতে কৃষিৰ ক্ষেত্ৰত অধিক উন্নতি কৰাৰ উদ্দেশ্যেৰে উক্ত সভাটি অনুষ্ঠিত কৰা হয়। নীলিবৰ পৰা অনিল চন্দ্ৰংফাৰৰ প্ৰতিবেদন News.News কাৰ্বি আংলং। People's Karbi Farmers Association mate Karbi Scientific Songpan Songni chelang pet kan isi interaction program dolo da kolamati customer hawalo jaseme kiti claim tum han kosong si kachung thu alat apa prang konji mala bangso putha sini tum ching mai ponlo la pen ladak non kisumana kesung do kiti claim tum konsul pensami kerap babang ke
long lepin po he asi ningdu me melam sita pini ni tum un an pen ni tum song abang song me same un an kipi klem man ko song se ke japon ni ma abang ni tum chingki lo la pen ni tum kai ki tam me লুম্বাজং পৰিষদীয় সমষ্টিৰ ভংলাংছো পুলিং ষ্টেচনৰ অন্তৰ্গত সিংটিছো আৰু জনটিছো এই দুয়োখন গাঁৱত নেশ্যনেল পিপল পাৰ্টি চমুকৈ NPPৰ ভোট ভিক্ষা সভা অনুষ্ঠিত হৈ যায় অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ 19 নং ST হিলছ ডিপু বিধানসভা সমষ্টিৰ বাবে NPP প্ৰাৰ্থী ৰাজেন তিমুঙে আজি লুম্বাজং পৰিষদীয় সমষ্টিৰ ভংলাংছো পুলিং ষ্টেচনৰ অন্তৰ্গত সিংটিছো আৰু জনটিছো এই দুয়োখন গাঁৱত নেশ্যনেল পিপল পাৰ্টি চমুকৈ NPPয়ে ভোট ভিক্ষা সভা এখনি অনুষ্ঠিত কৰে ডিপুৰ পৰা এলভিন তিমুঙৰ প্ৰতিবেদন News.News কাৰ্বি আংলং কাৰ্বি ছাত্ৰ সন্থাৰ কাৰ্যালয়ত SYJ, KYAP আদি বিভিন্ন দল সংগঠনে একত্ৰিত হৈ এক সংবাদমেল আয়োজিত কৰে ডিফুস্থিত কাৰ্বি ছাত্ৰ সন্থাৰ নিজা কাৰ্যালয়ত KYAP, SYJ, UKA, KAWJF আদি বিভিন্ন দল সংগঠনে একত্ৰিত হৈ মঙ্গলবাৰে এখনি সংবাদমেল আয়োজিত কৰে মঙ্গলবাৰৰ উক্ত সভাৰ মূল উদ্দেশ্য আছিল কংগ্ৰেছ প্ৰাৰ্থী ৰতন ইংটিক নিৰ্বাচনত জয়যুক্ত কৰাক লৈ সম্পূৰ্ণভাৱে সহায় সহযোগ কৰা बीजेपी पार्टी कैंडिडेट जुमान मुमिन आलम खान के पारेंजी खान कैसे पे अध्याय रोटन इंडी आलम के कुरियाल तगली पार्टी क्लेम पे रमनी तगली सिका कार्बी थाई खान कार्बी आंगलोंग खान माथा पेंसी आलम खान से रब बांके निकली इसमें पे MLA सीट ना 17 Pokoknya nasib bangke Karbilo cari asong dan laong asong bangke Roton inti akan si decided নিলিপ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বৰজানৰ বফংৰপি গাঁৱৰ নিবাসী প্ৰয়াত ৰবীন কবিৰ পৰিয়ালক কিছু ধনেৰে সহায়ৰ হাত আগবঢ়ায় বিজেপিৰ দলে নিলিপ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বৰজান বফংৰপি গাঁৱৰ নিবাসী প্ৰয়াত ৰবীন কবিৰ পৰিয়ালক কিছু ধনেৰে সহায়ৰ হাত আগবঢ়ায় কয়লামাটি দৈগ্ৰুম পুলিং ষ্টেচনৰ বিজেপি দলে বিজেপিৰ সভাপতি দৰসিং তেৰাঙৰ নেতৃত্বত আধৰা উক্ত কাৰ্যসূচীত দৈগ্ৰুম LP পুলিং ষ্টেচনৰ বিজেপি যুৱ মৰ্চাৰ সভাপতি কলম সিং তেৰণ এলভিন বে প্ৰমুখ্যে গাঁওবুঢ়াসকলেও উপস্থিত থাকে নিলিপৰ পৰা অনিলচন ৰংফাৰৰ প্ৰতিবেদন News.News কাৰ্বি আংলং আজিলৈ মানে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছো চাই থাকিব News.News কাৰ্বি আংলং